ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে মঠ মন্দিৰৰ চুৰিকাণ্ড বৈঠালাংছৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন কালী মন্দিৰত যোৱা নিশা সংঘটিত কৰিলে চুৰিকাণ্ড মন্দিৰৰ মূল গেটৰ লোহাৰৰ দুৱাৰ ভাঙি লোহাৰ দানপাত্ৰৰ পৰা সংঘটিত কৰিলে চুৰিকাণ্ড এখন LP স্কুলৰ কাহিনী জানিব পাৰিলে আপোনাৰ চকু কপালত উঠিব চলিত শিক্ষা বৰ্ষত শিক্ষকে এতিয়ালৈ ছাত্ৰ-ছাত্ৰী পাঠদান কৰিছে মাত্ৰ দুদিন ছমহীয়া পৰীক্ষা অৱস্থিত নহল খবৰ নাই প্ৰাথমিক শিক্ষা বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষ ধনশীৰ প্ৰথম MSC কাপ 2019 ফুটবল ক্লাব প্ৰতিযোগিতা সফল সামৰণি ফাইনেল খেলত ফুলবাৰাম ফুটবল ক্লাব বনাম কঠালগুৰি ফুটবল ক্লাব 3-2 গলৰ ব্যৱধানত কঠালগুৰি ফুটবল ক্লাবক হৰুৱাই ফুলবাৰাম ফুটবল ক্লাব জয় নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে মঠ মন্দিৰৰ চুৰিকাণ্ড এইবাৰ বৈঠালাংছত সংঘটিত হ'ল মন্দিৰৰ চুৰিকাণ্ড বৈঠালাংছ মাছ মজিয়াত থকা ঐতিহ্যমণ্ডিত বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত যোৱা নিশা চুৰে সংঘটিত কৰিলে চুৰিকাণ্ড বৃহত্তৰ বৈঠালাংছু অঞ্চলৰ অন্যতম ধৰ্মীয় অনুষ্ঠান বৈঠালাংছু সাৰ্বজনীন কালী মন্দিৰত যোৱা নিশা সংঘটিত হোৱা চুৰিকাণ্ডই সমগ্ৰ অঞ্চলটো চাঞ্চল্যৰ সৃষ্টি কৰিছে পুৱতি নিশাতে এই চুৰিকাণ্ড সংঘটিত কৰা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে চুৰে মন্দিৰৰ মূল গেটৰ লোহাৰৰ দুৱাৰ ভাঙি দানপাত্ৰৰ পৰা ধন চুৰি কৰি নিয়াৰ লগতে মন্দিৰৰ ভিতৰত থকা এটি বাকচৰ তলা ভাঙি পিতলৰ ৰাধা কৃষ্ণ মূৰ্তি পূজাৰ কাঁহৰ বাচন বৰ্তনক আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী চুৰি কৰি নিয়ে মন্দিৰৰ পৰিচালনা সমিতিৰ মতে চুৰি হোৱা উক্ত সা সামগ্ৰীৰ লগতে চুৰি কৰা ধনৰ মূল্য 1 লক্ষাধিক হ'ব বৈঠালাংছ বাৰোৱাৰী আমাৰ ৰাজহুৱা কালী মন্দিৰতে মানে ডাঙৰ এটা চুৰি হ'ল মানে ডাঙৰ মানে এইটো গ্ৰুপ বুলিয়ে ক'ব পাৰি এজনীয়া কাম নহয় মোটামুটি ধৰক 5-6জনীয়া মানে গ্ৰুপ এটাই মানে ভালেমান বস্তু চুৰি কৰি লৈ গ'ল মন্দিৰৰ যিবোৰ মানে সা সামগ্ৰী আছিলে পূজাৰ ক্ষেত্ৰত ৰাখিবলগীয়া আৰু সেইখিনি বস্তুখিনি লৈ গ'ল আৰু টকা পইচাৰ ক্ষেত্ৰতো আছিল মোটামুটি ভালেমানখিনি আছিলে সেইখিনিও লৈ গ'ল আৰু যিবোৰ মূল্যৱান বস্তু আছিলে মন্দিৰৰ সা সামগ্ৰী সম্পূৰ্ণখিনি মানে খালী কৰি লৈ গ'ল তাৰমানে একো বস্তু ৰাখিবলগীয়া নাই ইয়াত আৰু সব ক্লিয়াৰ আৰু আমাৰ বাৰোৱাৰী কালী মন্দিৰৰ কাষতে মানে এই প্ৰসঞ্জিতৰ মানে সুমা ষ্টুডিঅ' বুলি কয় সেইখনতো মানে তলা ভাঙি মানে চুৰে লুটপাট কৰিলে আৰু কিছুমান মোবাইল সামগ্ৰী এইবোৰ বস্তু লৈ গ'ল মানে ভালেমানখিনি বস্তু মানে লৈ গ'ল চুৰে ৰাতি যোৱাকালি নিশা বঠালাংছৰ পৰা জাচনিহি ৰিপৰ্ট কাট নিউজ এখন চৰকাৰী LP স্কুল আপোনালোকক দেখুৱাই নহয় এই প্ৰতিবেদনত ক'ব বিচাৰিছো স্কুলখনৰ কাহিনী জানিব পাৰিলে আপোনাৰ চকু কপালত উঠিব 2019 শিক্ষা বৰ্ষটোৰ বিগত 6 মাহত শিক্ষকে পাঠদান কৰিছে এতিয়ালৈ কৰিছে মাত্ৰ 2 দিন সন্তানৰ শিক্ষা ভৱিষ্যতক লৈ চিন্তিত পিতৃ-মাতৃ মূৰে কপালে ধৰি পাৰ পোৱা নাই শিক্ষা বৰ্ষ শেষ হ'বলৈ মাজত মাথোন 3-4টা মাহ বাকী কি হ'ব কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত খবৰ নাই প্ৰাথমিক শিক্ষা বিভাগৰ সংশ্লিষ্ট ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ হয় এইখনে ফং আপাম LP স্কুল পশ্চিম কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ হামৰেনৰ নাতি দূৰত 9 নং আমৰেং পৰিষদ সমষ্টিৰ অন্তৰ্গত ৰংনিহাং অঞ্চলত আছে এইখন LP স্কুল এটা সময়ত স্কুলখনত বহু ল'ৰা ছোৱালী হাঁহি খিকিন্দালিৰ লগতে পঢ়াৰ এটা মধুৰ হুলস্থুলীয়া পৰিৱেশেৰে প্ৰায় দিনটো সময় কটাইছিল এতিয়া অনেক ল'ৰা ছোৱালী এইখন স্কুল এৰি হামৰেনৰ বিভিন্ন স্কুললৈ পঢ়িবলৈ গুচি গ'ল এতিয়া স্কুলখনৰ অৱশেষ হিচাপে আছে মাত্ৰ 20-30 জন ছাত্ৰ-ছাত্ৰী নাংচেলা 2018 nikam September 14 ar ni pen dak nang join hala bramti mu bang pen tuning 18 na bang ke bang pi pen bang ve hot chiklu jon bang hala inu do su fancy kithan rublin fan chiklu yon apor pi tanong nam bang ta pijut o ida ta kom nasila lemon de la nu ka pege pen al la mi thang ke non ti thayan 19 ang bong ke February ang ahut dap ni ver halaga ba lasini tum hala DMC district
coordinator long dam lo la pensi anu kapek la wang la sita nang toy nang po ko anu kapek sita nang toy nang po si ada diam sisa long chining di dam lo pen su pen anu kapek lo mai toy ne ma le adjust ya na la pusi lang tu na pudu ang si lam pen ta Kansela bang engkor trok usomar dakatari tom hage pining la angbong mate habdali exam ke pipeda lama mate pipeda lo wang silang pipeda lo স্কুলখনলৈ ছাত্ৰ ছাত্ৰীসকল মাজে মাজে আহে আৰু কেইঘণ্টামান সময় কটাই ঘৰাঘৰি গুচি যায় কাৰণ শিক্ষক নাহে পাঠদান কৰিবলৈ আপুনি জানি আচৰিত হ'ব যে চলিত বৰ্ষৰ শিক্ষা বৰ্ষটোৰ এতিয়ালৈ মাত্ৰ 2 দিন শিক্ষক আহি পঢ়াইছে শিক্ষকজন টিকাৰ নিবাসী আব্ৰাহাম টিমু সমহীয়া পৰীক্ষাও অনুষ্ঠিত নহল হ'ব কেনেকৈ ছমাহে নাই শিক্ষক নিজ নিজ সন্তানৰ শিক্ষা ভৱিষ্যতক লৈ চিন্তিত পিতৃ মাতৃয়ে হামৰেনস্থিত কেএছএ মুখ্য শাখাৰ নেতৃত্ব স্কুলৰ শিক্ষা পৰিৱেশৰ বিষয়ে জানিবলৈ যাওঁতে এই ভয়ানক তথ্য বাহিৰলৈ আহে ye ladak arong school student sumar tumangke ajaha ke dak pen ha hamren buha to dam pen ka chali tum dolo la pen kidun thegan tum dak hem pen ka helat ta dolo ladak pen ka helo kilometer soksinar ke bag doi stamina dak pen ka helat ta dolo alang li bang beda jok la pen penangan tum parents pen tum report kilong teng pulote alang li ladak school chewai meni pusi bain kor phot thok student aphan ke alang li tum ladak dadak student na beli fan silang tum kache khang pe ladak la so school ong panong pisil student bi pilo koi phit ta me alang li bang duty chiwang beda jok si piningkan siang bong la bain kor pho thok ai student bang ke murui lo la si la bang so bain kor pho thok student ke murui ke karbi pe na bhaire akhaya student la ladak na kalukson dunji kali ladak ei tum methna mena karbio so mars kalukson lo la si chuningri lo Karbing long Thomas Council Education Primary Education EM afan lapen aki hai tuliram long hang karbing long CM fan sami chuning rilo la hai hui a school afan ang litum education department pen prabjin pen action ki NG fan si nitum karbilo charling song hamran aropi hin pen chuning ri parlo কি হৈ আছে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ প্ৰাথমিক শিক্ষা বিভাগত অনবৰতে শিক্ষাৰ গুণগত মানদণ্ডৰ কথা কোৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে কি ক'ব এই সন্দৰ্ভত কাৰ্বি ছাত্ৰ নেতৃত্বৰ লগতে সচেতন ৰাইজৰ প্ৰশ্ন ৰাজ্যজুৰি খলকনি তোলা প্ৰথম আৰু দ্বিতীয় পৰ্যায় গুণোৎসৱৰ সময়ত এইখন এলপি স্কুলত হয়তো চলি আছে শিক্ষা ভৱিষ্যতৰ স্বাৰ্থ কেতিয়াবা খবৰ ৰাখিছিল নে পৰিষদ চৰকাৰে খবৰ ৰাখিছেনে স্থানীয় জনপ্ৰতিনিধি ৰীনা টেৰাংপিয়ে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ ধনশিৰিত শনিবাৰে অনুষ্ঠিত হৈ যায় প্ৰথম এমএসি কাপ 2019 ফুটবল প্ৰতিযোগিতা ধনশিৰি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই এমএসি কাপ ফুটবল প্ৰতিযোগিতাত ফুলবাৰাম ফুটবল ক্লাবে কঠালগুৰি ফুটবল ক্লাবৰ বিৰুদ্ধে খেলি 3-2 গলত জয় হয় ফুটবল ফাইনেল খেলৰ উপলক্ষে আয়োজিত অনুষ্ঠানত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশ লোৱাৰ উপৰিও সাংসদ হৰেন সিং বে কাৰ্যবাহী সদস্য ক্ৰমে প্ৰদীপ ৰংপি জগত সিং টিমুং প্ৰদীপ ডিফুচা মংগল সিং টিমুং প্ৰমুখ্য এমএসি ক্ৰমে তৰসিং ৰংহাং ৰিচাৰ্ড টংপি ৰাম সিং টিমুং পবিত্ৰ ৰংপি পৱন কুমাৰ ৰায় আৰু প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেণ্ড কাছাৰ সাধাৰণ সম্পাদক পংকজ তেৰণ উপস্থিত থাকে Thank you, madam. Thank you, sir. Now we are present our ex-MLA, our sir, Vidya Singh Lenji. বৰ্ণাঢ্য সাংস্কৃতিক নৃত্য অনুষ্ঠানেৰে ফুটবল খেলৰ সামৰণি অনুষ্ঠান আকৰ্ষণীয় কৰি তোলা হয় সামৰণি খেলত বিজয় ফুলবাৰাম ফুটবল ক্লাব আৰু ৰানাৰ্ছ আপ হোৱা কঠালগুৰি দলটিক উপস্থিত অতিথিসকলে বঁটা প্ৰদান কৰে
ধনশিৰিৰ পৰা টিংকু ডিফুচাৰ ৰিপৰ্ট কাট নিউজ। KKCA অৰ্থাৎ কাৰ্বি কুৰ্চাৰ আৰ্মীৰ বাৰ্ষিক অধিৱেশন হ'ব অহা 16 ছেপ্টেম্বৰত। এই উপলক্ষে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত KKCAৰ শাখা আৰ্মী তথা ডিফুবাসীৰ ৰাইজৰ সক্ৰিয় সহযোগ আহ্বান কৰিছে KKCA আৰ্মীয়ে। এই কথা কাৰ্বি আংলং নিউজ 24 কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত এক সংবাদমেল যোগে ব্যক্ত কৰে। ডিফুৰ লুৰলাংছস্থিত ৰাংচিনা ভৱনত অনুষ্ঠিত হ'ব KKCAৰ বাৰ্ষিক অধিৱেশন। এই উপলক্ষে KKCAৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া তথা সদস্যসকলে এতিয়াৰ পৰা তীব্ৰ প্ৰস্তুতি কাৰ্যত আত্মনিয়োগ কৰিছে। এই উপলক্ষে আজি কাৰ্বি আংলং নিউজ 24 কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰে। Tapi non kibang ji ji ketrok arni mahang ketek arni kecok arni lo asi hala solong rong asar kursa tapi ke rong arada tum sitame mate dak tifu nidim ni hang ke do arada tum sitame so mai long kenan sol alam kaching wal ji du tapi ran part ame kartlia nim mala kartli kaphiyo aron anaptha kedam tang pe non uthot ka pachok thu ji apha mate kecok tang no poi phi sitame kosam si pirthia dang no pache thang mon thek ki mala so kan sini tum so song kyam hang pathek kon lo labang so mai ki kon ji laga ni tum rulang so ang sina sarpo culture center pulo long sini tum pathik kon lo asi ka do be same ni tum phan nai tum phan chu phabang la lo nang pache thang pi dum tha na pen anso se ni tum ngong kana chera tum tha ni tum thorom amai ate la ke ni tum ke klen ki dam same ta me thang a thorom kar clear thorom kar bi hab pirthe kan duk pen ang ke plan man ti phi alam alun hai hoi si ni tum labang me otlo adake akaprek ke ni la puson ajat la ni tum ke phale ponji la puson ke ave hakko pen kupima aswaron si ni tum pen kon lo Linkan na sege chok non titia cheklo break sokarni amang ke thek katalon hala bang su betalon ji aphang ben sitame nali tum aphang achuruji ke lapon media ahin ben nali tum ne pache tak kita lapen labang so ke KKCA abang ke hokpet ke aron baring karti ke video asaya ba itu non Jepang thi je theklong lo laso kapang thi ponji apangsi urusa tongpan churu ponji kata chohang ponji kasi arna mulo tamte urusa tusi tusi thi kasi urusa chingrum pe lakar kliga phe jobok akar bian bang সংবাদমেলৰ জৰিয়তে সভাপতি ধন সিং তেৰণে KKCAৰ শাখা আৰ্মীৰ বিষয়ববীয়া তথা সদস্য কৰ্মীৰ লগতে জিলাখনৰ সমূহ ৰাইজ তথা ডিফুবাসী ৰাইজক সক্ৰিয় সহযোগৰ বাবে আহ্বান কৰে। ষ্টেফান তেৰণৰ ৰিপৰ্ট কাট নিউজ। আগন্তুক মাণ্ডলিক কাৰ্বি ৰিচ নিমছ আৰং আজিৰ বাবে টেকেলাং জোনত এতিয়াৰে পৰা প্ৰস্তুতি। সাংস্কৃতিক ক্ষেত্ৰত ৰাছিনজা আকলামত দেওবাৰে অঞ্চলটোৰ ৰাইজে মিলি বন জংঘল চাফা কৰে। চাফাই কাৰ্যত শিলধৰপুৰ নোৰা ক্লাব আৰু কাৰ্বি কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে। ইফালে শৰত অহাৰ বাবে সাজু হৈছে প্ৰকৃতি, আনফালে পাহাৰীয়া জিলা কাৰ্বি আংলঙত সাংস্কৃতিক উৎসৱৰ সাজু হৈছে মাণ্ডলিক কাৰ্বি ৰিচ নিমছ আৰং আজিৰ উদযাপনৰ। দেওবাৰে কৰকান্থী পৰিষদ সমষ্টিৰ অন্তৰ্গত টেকেলাং জোনত অৱস্থিত ৰাংচিনা আকলামত উৎসৱ উদযাপন কৰিব পৰাকৈ এতিয়াৰে পৰা সাজু কৰিবলৈ লৈছে সাংস্কৃতিক প্ৰেমী ৰাইজে। Hawar karbi sunam soromaje tikelang jun hawar pen katalon pon ing thir et ing samjin pen klar et klar bor pen ke pachun pon ji aphan niritum ke damtang tiri kamamai aphan si pineng le thosi tame ar pupi pon lo lason se niritu tirika mamaya hin pen chingwa chingsai chithan chimum pen pini rasinja klam
pepang thaya asai deng ponsi itum cerap cetu ponlok বাৰিষাত ইতিমধ্যে নানান বন লতিকা গজি উঠিছে গতিকে সেইবোৰক কাটি জুই দি চাফা কৰিছে ৰাইজে আনফালে শুভ কামৰ আৰম্ভণি উপলক্ষে কুৰুচাৰে হেমফু মুক্ৰাঙৰ নামত পূজা উৎসৰ্গা কৰি চৌপাশ পবিত্ৰ আৰু মংগলময় কৰা হয় হাবি বন কাটি চাফা কৰা কাৰ্যত সহায় সহযোগ কৰাৰ বাবে টেকেলাং জোন মাণ্ডলিক সাংস্কৃতিক সমিতিয়ে আন্তৰিক শলাগ লয় অৰুণ লেখে ৰিপৰ্ট কাট নিউজ সময় হৈছে এদিছো বাণিজ্যিক বিৰতিৰ Chloride Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Chloride Beauty Salon Unisex near Iron Bridge, Rongkorbi Road, Dipu, Korbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Korbi Anglong, Assam. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School, Difu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত আৰু বেছি দিন নাই ২৭ সংখ্যক মাণ্ডলিক কাৰ্বি ৰিছ নিমছ আৰং আজিৰ বাবে কাৰ্বি আংলং জিলাৰ বিভিন্ন অঞ্চলত আগন্তুক আৰং আজিৰ উপলক্ষে প্ৰস্তুতি লোৱাৰ দৰে পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদ সমষ্টিৰ বীৰচিংকি অঞ্চলৰ ৰাইজেও উঠি পৰি লাগিছে পথাৰত বাৰিষাৰ খেতি কাৰ্য সমাপ্ত হোৱাৰ পিছতে চহা লোকসকল এতিয়া এয়া লাগি গৈছে মৰমৰ আৰু হেঁপাহৰ উৎসৱক আদৰিবলৈ সেয়ে উৎসৱ উদযাপন ক্ষেত্ৰত পৰিষ্কাৰৰ বাবে হাবি বন কটা কামত লাগি গৈছে ৰিছ নিমছ আৰং আজি অৰ্থাৎ কাৰ্বি যুৱ মহোৎসৱ বুলিলে কাৰ্বি ডেকা গাভৰুৰ গাত তত নাইকিয়া হৈ পৰে আহি থকা উৎসৱটি হ'ব মাণ্ডলিক ভিত্তিত হলেও উৎসৱটো উৎসৱে একে আনন্দ আৰু একে উৎসাহ সেয়ে দেখা গৈছে সকলোৰে মাজত উল্লেখ্য যে এই কাৰ্যত নেতৃত্ব লৈছে কাৰ্বি ছাত্ৰ সন্থা আমৰি শাখাই
আমৰিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। কাৰ্বি কুৰফুৱা কাচিং ৰুম আমেই তথা চমুকৈ KKCৰ উদ্যোগত অহা 10 ছেপ্টেম্বৰত আয়োজন কৰা হৈছে এক সন্মিলন। সন্মিলনখনিত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আলোচনা বিলোচনা হ'ব। কাৰ্বি কুৰফুৱা কাচিং ৰুম আমেই তথা চমুকৈ KKCৰ উদ্যোগত অহা 10 ছেপ্টেম্বৰত আয়োজন কৰা হৈছে এক সন্মিলন। সন্মিলনখনিত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আলোচনা বিলোচনা হ'ব। কাৰ্বি আংলং জিলাৰ সীমা সমস্যা 246 কাৰ্যকৰী সংবিধানত 1950 সংশোধনী ক্ষমতা UPDSৰ চুক্তি আৰু KLNLFৰ চুক্তি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সিঁচৰিত থকা কাৰ্বিসকলক একেটা পৰিচয় তথা মঞ্চলৈ অনাৰ ক্ষেত্ৰত হোৱা আলাপ আলোচনাত ভাগ লৈ বুদ্ধি পৰামৰ্শ দিয়াৰ বাবে আহ্বান কাট নিউজলৈ পঠোৱা এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে জানিব দিয়ে KKCৰ নেতৃত্ববৰ্গই। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।